মোবাইলত কেনেদৰে ড্ৰাইভিং লাইসেন্স এপ্লাই কৰিব পাৰি সেইভাবে চাওক এই ভিডিঅ'টোত। সেইভাবে প্ৰথমতে আমি যাব লাগিব গুগলত, যাই সার্চ কৰিব লাগিব পৰিবহন সেৱা লিখি সার্চ কৰিব লাগিব। সেৱা কি সার্চ বুটানত সার্চ কৰিব লাগিব। সার্চ কৰাৰ পিছত পেজটো খোল খাব। পৰিবহন সেৱাত ৱেবছাইটটোত আমি ক্লিক কৰিম। এইটো আমি ডেস্কটপ সাইট বনাই লম। ডেস্কটপ সাইট বনাই লোৱাৰ পিছত ইয়াত আমি ওপৰফালে যাম, অনলাইনত ক্লিক কৰিম। ক্লিক কৰাৰ পিছত আমি যেহেতু ড্ৰাইভিং লাইসেন্সত ওকে কৰিম। কৰাৰ পিছত কি কৰিম, আমি প্ৰথমতে যাব লাগিব, আমি অলপ জুম কৰি ল'ম। ইয়াত লিখিছে অনলাইন সার্ভিস ইন আওয়ার পেট্রোল and are available only for the state listed here. Please select the state from where the service is to be taken. হেতুত আমি ক্লিক কৰিম। ক্লিক কৰাৰ পিছত যেহেতু মই আসামৰ ওলাম, হেতু আসাম বুলি সিলেক্ট কৰিছো। সিলেক্ট কৰাৰ পিছত এয়া ৱেবছাইট এটা খোল খাইছে। তাৰ পিছত আমি অনলাইনত এপ্লাই কৰিম। যেহেতু এপ্লাই অনলাইনত ক্লিক কৰাৰ পিছত কি হ'ব, নিউ লাৰ্নাৰ লাইসেন্সৰ কাৰণে আমি এপ্লাই কৰিম, কাৰণ তাতে কৰি দিম। আৰু বাকিবোৰ কি লিখিছে ইয়াত, ফলোইং আৰ দ্য স্টেজ ইন এপ্লিকেশন সাবমিশন ইন ইছুইং লাৰ্নাৰ্স লাইসেন্স ইন দ্য ফলোইং অৰ্ডাৰ। এই কারণে আমি ফিল applicant details, upload documents, upload photo and signature, LL tested, salt booking, payment of fees এইবোৰ একো কৰিব নালাগে। ডাইৰেক্টলি কন্টিনিউত ক্লিক কৰি দিয়ক। ক্লিক কৰাৰ পিছত এটা ৱেবছাইট খোল খাব আৰু এই বাকি সেইটোখিনিও কাম কৰিব নালাগে। যেটোত টিকচিন আছে এইটো থাকিব। সেইভাবে আমি বাকি একো কৰিব নালাগে। সাবমিটত ক্লিক কৰি দিয়ক। ক্লিক কৰি দিয়াৰ পিছত পেজটো খোল খাব। ইয়াত ৰঙিল লিখা যিবোৰ আছে সেইবোৰ আমি কি কৰি ফিল আপ কৰিব লাগিব, বাকিখিনি ফিল আপ কৰিব নালাগে। ষ্টেট টু আসাম, তাৰপিছত আৰটি অফিচ ক'ৰ কৰিব বিচাৰে, আমি ধৰঙৰ কৰিব বিচাৰোঁ, ধৰং। তাৰপিছত পিনকোড কৰিব নালাগে, এইবোৰ কৰিব নালাগে। তাৰপিছত নেম অফ দ্য এপ্লিকেণ্ট নেম লিখিব লাগিব। ফাৰ্ষ্ট নেম, তাৰপিছত লাষ্ট নেম বা মিডল নেম থাকিলে মিডল নেম। তাৰপিছত ৰিলিজন নেমটো লিখিব লাগিব, ফাদাৰ, তাৰ ফাদাৰৰ ফুল ফাৰ্ষ্ট নেম। তাৰপিছত লাষ্ট নেম। তাৰপিছত এতিয়া ফুল নেম আহিল না। তাৰপিছত জেণ্ডাৰ, যেহেতুকে মেলত সিলেক্ট কৰিছোঁ। ডেট অফ বাৰ্থ 31/12/1994 ক্লিক কৰিছোঁ। তাৰপিছত আহিল এজটো লিখিব নালাগে, যেহেতুকে ডেট অফ বাৰ্থ দিছোঁ। এতিয়া প্লেস অফ বাৰ্থ, জন্ম ক'ত হৈছিল সেইটো দিব লাগিব, সেইটো নালাগে।
তাৰপিছত কাণ্ট্ৰি অফ বাৰ্থ ইণ্ডিয়াত সিলেক্ট আছে কোৱালিফিকেশ্যন কি যেহেতু হায়াৰ সেকেন্ডাৰী দিছো তাৰপিছত ব্লাড গ্ৰুপ বি পজিটিভ মোৰ বি পজিটিভ দিছো তাৰপিছত ইমেইল নালাগে ফোন নাম্বাৰ দিব লাগিব যেহেতুকে 9 এইটো ফোন নাম্বাৰ দিছো তাৰপিছত তলফালে আহি যোৱা ষ্টেটটো এইবোৰ আছে সব তাৰ সাৰ্কল অফিসটো নাই সাৰ্কল অফিস আমাৰ মঙ্গলদৈ আমাৰ দলগাঁও সাৰ্কল অফিস দিছো তাৰপিছত এইবোৰ নালাগে তাৰ লোকেশন ল্যান্ডমাৰ্কটো লাগিব তো আছে দিয়া তাৰ পিন কোড আছে তাৰপিছত এইবোৰ নালাগে ষ্টেটটো আছে সাৰ্কল অফিস সাৰ্কল এইটো পার্মানেন্ট এড্রেস একে আমার যেহেতুকে একে একে বলে টিক চিন দিছো আমি গাঁৱলীয়া ধৰং আছে টেন্স সকলো ঠিকই আছে তাৰপিছত কি কৰিব লাগিব সাবমিটত ক্লিক কৰিব লাগিব সাবমিটত ক্লিক কৰাৰ পিছত তাৰপিছত আৰু এটা পেজ খোল খাব বাকিখিনি কৰিব নালাগে সাবমিটত ক্লিক কৰি দিলেই হ'ল তাৰপিছত এটা কি হ'ব তাৰপিছত ডকুমেন্টস আপলোড এটা ফৰ্ম আহিব সেইটো আপলোড দি কি কৰিব লাগিব ডিটি অফিসত সেই ফৰ্মটো প্ৰিন্ট আউট কৰি জমা দিলেই হৈ যাব তাৰপিছত আৰু কি লাগিব জমা দিয়াৰ সময়ত ডক্টৰ সাৰ্টিফিকেট ফটো ভোটাৰ আইডি পান কাৰ্ড ইত্যাদি ডকুমেন্টস লৈ জমা দিলে হৈ যাব থ্যাংক ইউ ওয়াচিং মাই ভিডিও মোৰ ভিডিওটো ভাল লাগিলে